হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি পুনৰবাৰ ডে উইথ নন্দা মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ চিকেন খাম, তাকো কোমোৰাৰ লগত। তো ভাবিলোঁ ৰেচিপিটো আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰোঁ। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্টো কৰি দিব। গতিকে এতিয়া পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে মই চিকেনখিনি ধুই ল'লোঁ আৰু কেৰাহীটোত তেল গৰম হ'ব দিলোঁ আৰু লৈছোঁ কোমোৰা, আলু, পিঁয়াজ আৰু আদা নহৰু জলকীয়াৰ পেষ্ট আৰু তেজপাত আৰু এটা শুকান জলকীয়া। আৰু এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত পিঁয়াজ, তেজপাত আৰু শুকান জলকীয়াখিনি আমি অকণমান ফ্ৰাই কৰি ইয়াত যিখিনি আমি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিলোঁ। আৰু এইখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত ইয়াত আমি চিকেনখিনি এড কৰি দিম আৰু ইয়াক অকণমান টাইম আমি ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত আমি সোৱাদ অনুসৰি নিমখ, হালধি আৰু অকণমান জিৰা গুড়ি দি ইয়াক ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত আমি আলুখিনি দি দিম আৰু ইয়াত কোমোৰাখিনি আমি এড কৰি দি ইয়াক ভালকৈ ফ্ৰাই হ'বলৈ দিম। তাৰপিছতে ইয়াক আমি ভালকৈ ফ্ৰাই হ'বলৈ দি ইয়াক ঢাকনিখন লগাই দিম আৰু যেতিয়া ঢাকনিখন গুচাই দিম তাৰপিছতে ইয়াক অকণমান পানী দি আমি আৰু সিজিবলৈ দিম। আৰু সিজি উঠি আমাৰ আজি ৰেচিপি হৈ গ'ল। আশা কৰোঁ আপোনালোকেও বনাই খাব। তো আজিলৈ আহিছোঁ, বাই বাই।